এইখিনিতে কথা এষাৰ মন কৰিব দে মুকলি দা আপোনালোকৰ ঘৰত বস্তু লাগে বস্তু আনিব লাগে শৰ্মাদাৰ দোকানৰ পৰা আপুনি আনিবগে লাগে মোক কিয় খতি আছে নিজৰ বুলি হেল্প এটাহে বিচাৰিছো সেইটোনো কৈ দিব নোৱাৰা নে এইটো কেনেকুৱা হেল্প আকৌ কি কাৰণে নিজে গৈ নানেকি সমৰা মানুহটোক আজিকালি মই কিমান ভাল নোপোৱা হৈছো জানা মই কি কৰিম মই কিয় যাম এই 50 টকা তল 50 টকাত মাল পাব এই মালখিনি বাকী নিবি ভণ্টিৰ নামত এইখন ল এই 50 টকাটো মই তোক দিছো যা আৰু 20 টকা এটা দিয়ক এই 10টা খোজো নহয় সমৰাৰ দোকানলৈকে তো 50 টকা দিছো যে মই আকৌ 50 টকাত বিক্ৰী হৈ যাব লগা হ'ল আজি মই যা মই ইয়াতে আছো শৰ্মাৰ লগত মৰি গলো মই ফেচ টু ফেচ নহওঁ এই শৰ্মাদা ৰাকেশ এইকেইটা বস্তু লাগে নিজৰ বুলি বাহ বৰ দীঘলীয়া লিষ্ট দীঘলীয়া বাৰু দি আছো মাৰিম কিন্তু দেই কথাটো তুমি বুজাই দিব নোৱাৰিছা দুষ্টি যদি কথাটো হামাইম মই তেনেহলেনো আমি কিয় বুজাব লাগে আৰে মই বুজাই দিছো শুন তই মোক বুজাবি তোক মই বুজাব পাৰো তই মোক বুজাবি দে বুজা মুকুতে যে খেতি কৰি পইচা ইনকাম কৰা ধান্দা কৰিছো খেতি কৰিলে পইচা পায় আচ্ছা খেতি কৰিবলৈ কি হ'ব লাগিছে খেতিয়ক তেতিয়া মই পইচা পাম মামা মাল হে হৈ যাবা মালা মাল আচ্ছা অকমান আহিবিছো ক'ত যাব লাগে অকমান কিবা এটা আলোচনা কৰি ব'লা আৰে কমলকে নিব লাগে মোক কেলে চুচৰাই নিছ বাকলি এইডালে আমি ভুলকে কলে শুধৰাই কয় দেখোন লোৱা কিমান হ'ল টোটেল 515 টকা লিখি থব মই তোমাক বাকী নিদো দেই ইনছে মিলিয়ে মোক নালাগে তো কেকেটা নামত বাকী লিখ আজি তোমাক পঠাইছে নেকি আখক এটা দেখি আপুনি গম পোৱা নাই টিকলি আখক এটা দেখোতেই গম পাব লাগে যে মণিব হাতৰ আখৰ বুলি ঠিকে ঠিক আছে লিখি থম দিয়া আহিছো যোৱা Arakesh, Erokso, Arakesh. Eta, onde gali kamoy. Arakesh. Dara gari kon kot niye. Dara rakhok. Ei dada rakhok kot niye mu. নাই মিনিমাম 50 টকা ভাড়া নোহোৱালৈকে অটো নৰখে দেই আৰে কি কথা কয়ে মই বাকী কৰি বজাৰ কৰিব আহিছো মোৰ লগত 1 টকাও নাই নহব মিনিমাম ভাড়াই 50 টকা দাদা ৰাখক না ৰাখা নহয় দাদা কথা বুজি নাপাই কিয় বাৰু দাদা ৰাখক না কি কৰবা মাতি আনলিও মোক অকমান আমি ধুনীয়াকে যে দোকানখন চাফা কৰিব লাগিছে আৰু চেনি টেমা হালধি টেমা যিবিলাক আছে সব মই ধুই চাফা কৰি দিম তাতে ভনঙি পইচা থম কি ফননি পইচা মানে খুচুৰা পইচা ফননি পইচা আৰু যে কাগজৰ পইচাবিলাক মই ফ্ৰিজে চিজে ডেক্সে চেক্সে য'তে যিমান পাওঁ মই ভৰাই যাম পাবি ক'ত ইমান পইচা তই পইচা পালুং দুইছে যে কৈছে খেতি কৰিলে পইচা পায় কালি পৰা মই খেতিত লাগিয়ে যাম কি এই এষাৰ কথা কবাই তই ইমান দূৰ গেলে মোক মাতি আনিছা পাগলটো পইচা ইনকাম আৰম্ভই নহৈছে মানুহ জ্বলা আৰম্ভ হৈয়ে গৈছে দিয়ক পইচাটো দিয়ক এক টকা মোৰ লগত নাই মই এইবিলাক নাজানো আপুনি পইচাটো দিয়ক একো নাই বুলি কৈছো দিবই লাগিব ৰাতিপুৱাৰ পৰা আপুনি যাত্ৰা নষ্ট কৰিছে কিন্তু নহয় মোৰ লগত থাকিলে যে নহব দিয়ক লেতেৰা গেঞ্জি লেতেৰা ধুতি লেতেৰা গামোচা খন দিয়া কিহৰ কাৰণে লাগে মোৰ কাম আছে নহয় কি কাম আছে ক পিছত গম পাব সেইবোৰ মই নাজানো মুঠতে মোক ক'ব লাগিব তোক এই মালকেইটা কিয় লাগে বহুত বেছি প্ৰশ্ন কৰ চালা বান্ধুত গুটজনী এজনী গোসাই শুনিলা ইয়াৰ কথা এবাৰ মহিলা সমিতি এৰি বান্ধুন গোটত লাগিল গলাটো এইটো কমলক কেনেকৈ ঢকা দিম নহয় কেতিয়াবা
ইমান লেতেৰা হৈ আছে ইছ ৰাম এয়াহে ৰেছপন্সিবল মানুহৰ লক্ষণ থানাৰ ইমানবোৰ ডিউটি কৰাৰ মাজতো ঘৰ বজা পাতি কৰি দিয়ে দেখিম নহয় কোনে কাক বিয়া পাতি কিমান দায়িত্ব লয় এটা চুট মাৰিম নহয় মানুহে মুনাই ক'বাত পৰিবিগে যা। আছো না মনি ভিতৰলে কিবা খাবলৈ দিবলে যাচোন যা মনি পাকঘৰলে যা কিবা খাবলৈ আনিবলে ঐ ল'ৰা চাও গোসাঁই ঐ তইতো কি ৰূপ লৈছ আছো না খেতি কৰিবলৈ যাওঁ লগত ভাষা দাগ লৈ ঐ তই সেই বিহু মাৰিবলৈ যাওঁ নে খেতি কৰিবলৈ যাওঁ এইটো ৰূপত এতিয়া মই খেতিয়ক হৈ গলো মনা কলি যা এনেকুৱা পইচা ইনকাম কৰিম মই কিছু পাগল হৈ যাবা বাহ তোৰ খেতি কৰিলে ইমান পইচা হয়নে এইবিলাক কথা বাদ দিয়াছো চা ডিঙিটো ইয়াত পাতি দিয়াছো কিয়? কুখনত হাতো মই চেক কৰি চাওঁ এই পাগলটো এইটো যা ঐ টিপ টপ টিকটক পাগলে তাৰ মানে টিকটক ভিডিঅ' দেখিলে সকলো বজাৰ কৰি ললো চাউল চেনি দালি মিঠাতেল ওৱান এণ্ড অনলি একদম পিয়াজলৈকে ঘৰৰ সকলো বজাৰ পাতি কৰি আহিও থানাৰ ডিউটি কৰাৰ মাজতে বজাৰো কৰিলো নিজৰ ইয়াকে কয় ৰেছপন্সিবিলিটি কিন্তু কিছুমান ফটুৱা মানুহে নিজৰ ভনীয়েকক বেলেগলে বিয়া দিয়ে পস্তাব চিনি পোৱা নাই কি কৰো বাৰু মই বজাৰ মনতো লৈ সি কলৈ গ'ল ফোনৰ চুইচটো অফ কৰি থৈছে ভণ্টিয়ে সুদাই এৰিব নাই মোক কি কৰা যায় বাৰু মতা মহৰ বেজাৰত মাইকী মহ বেচিলো মাইকী মহ বেচিলো কৰিয়া তুলিলো চাঙত এইটোক মানে মাতিবই লাগিব আৰু এইটোক কি হল হে বাপধন হেৰি ভণ্টিয়ে বস্তু কেইপদমান মোক নিব দিছে কিন্তু বাকী আৰে এইমাত্ৰ ৰাকেশে বস্তু কেইটা নিছে হে সেই একেখিনি বস্তুকে মোকো নিব দিছে বুলি ভাবিছা মোক বৌয়ে একেগিটা বস্তুকে দুবাৰ নিবলৈ দিব সঁচা কথা কোৱাচোন কোন ছোৱালীলে নিবা অৰি মোক কি ফটোৱা বুলি ভাবিছে ইমানো মই ভোট 20 নহয় কথা কবলৈ আহে